আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে খুব ভাল লাগিছে আজি আপোনালোকৰ মাজত ইমানখিনি মৰম দিছে, চেনেহ দিছে ছয়ানিকাৰ চাকনৈয়াক। আজি আচলতে ছয়ানিকা চাকনৈয়াৰ আচলতে সৌভাগ্যৰ দিন। আজি ধেমাজিত বিহুটো পালন কৰিবলৈ পাইছোঁ আমি সকলোৱে। আৰু ছয়ানিকাৰ চাকনৈয়াত আপোনালোকে শুনিবলৈ পাব অসমৰ উজনিৰ পৰা নামনিলৈ বৈ অহা যিসমূহ লোকগীত আছে সেইসমূহ আপোনালোকে শুনিবলৈ পাব। এয়া আপোনালোকৰ মাজত ছয়ানিকাৰ চাকনৈয়া। ধন্যবাদ। ব্রহ্মায়াদি করে জীব যত ও রাম 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 মায়া ঘুমতে যায় তুমি সে চৈতন্য সনাতন ৰাম ৰাম আমিও চেতন নাথ জগাই সকলোৱে হাত চাপৰি বজাব পাৰে দেই। টোকাৰী নাম বঢ়িয়া। হে ৰাম ৰাম ভঙা মোৰ টোকাৰী গাহ গুণা জৰি ধৰিব নোৱাৰো মোৰ গৰু ধৰিব নোৱাৰো ইনো গুণা জৰি যিদিনা চিবিব ইনো গুণা জৰি যিদিনা
হৰি নামে মনিছে নলয়ে মনিছে নলয়ে মনিছে নলয়ে এতিয়ালৈকে আপোনালোকে শুনিবলৈ পাব নাহৰৰ গীত অতি প্ৰাচীন কালৰ পৰা চলি আছে নাহৰৰ গীত আশা কৰোঁ আপোনালোকে ভাল পাব বাঁহী চাউণ্ডটো অকণমান বঢ়াই দিয়কচোন এতিয়া আপোনালোকে শুনিবলৈ পাব নাও খেলৰ গীত Oh,
শুনিবলৈ পাব গোৱালপৰীয়া লোকগীত অকণমান এইটো উঠাই দিয়কচোন ফাগু খেলে করুণাময় আনন্দ কুমার ফাগু খেলে করুণাময় আনন্দ কুমার দেবরহদুর রভকেলি ফাগুন বিহার ফাগু খেলে করুণাময় আনন্দ কুমার ফাগু খেলে ধন্যবাদ আৰু আমাৰ অকণমান প্ৰচেষ্টা কেনেকুৱা পাইছে আপোনালোকে নাজানো আৰু ইয়াৰ পিছত আমি গাবলৈ লৈছোঁ জনজাতীয় জনগোষ্ঠীসকলৰ গীত আশা কৰোঁ আপোনালোকে ভাল পাব এইটো অকণমান উঠাই দিয়কচোন হেল্ল' 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 চেক হেল্ল' 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 আৰু ইনষ্ট্ৰুমেণ্টখিনি অলপ অলপ উঠাই দিয়ক ষ্টেণ্ড মাইক্ৰফোন দিয়কচোন
জয় দশরায় জয় জয় নারায়ণ জয় জয় দেবী সরস্বতী নাগর হরি জয় জয় বলি বারম্বার জয় জয় দেবী সরস্বতী নাগর হরি জয় জয় বলি বারম্বার বলিয়া जाता तेरे करनी हुई सात जाना मार के हुई सात जाना मार के हुई हो जामा तेरे हुई देखे बढ़िया সহযোগিতা কৰিলে বিৰাট ভাল লাগিব আমাৰ Hoy,
riba riba fai riba saka sange namna ki riba 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 fai riba saka sange namna ki riba harana hasana tasibat raina harana hasana tasibat raina sakaran hamjar bana sakaran hamjar bana wala ধন্যবাদ জনগোষ্ঠীৰ গীতসমূহ গাইছোঁ আসলে কোনোবাখিনিত শব্দসমূহৰ ইফাল সিফাল হৈ যাব পাৰে মাত্ৰ মই শিকিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু আমাৰ অনুষ্ঠান আৰু বেছি সময় নকৰোঁ কাৰণ পিছত বহুতো শিল্পী আছে আৰু কোভিড প্ৰট'কল মানি পেলাই আমি যিহেতু অনুষ্ঠানসমূহ কৰিব লাগিব শেষত মই এতিয়া বিহু গাইছোঁ আৰু সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব দেই একদম ঠাণ্ডা হৈ আছে ন পৰিৱেশটো ঠিক আছে একো নাই এতিয়া বিহু গাম সকলোৱে একেলগে সহায় সহযোগিতা কৰিব ভাল লাগিব
নহ'ব ভয়কে নাচিব লাগিব আজি আৰু কাৰোবাৰ যদি নাচিব মন আছে অকণমান এইফালে আহিব পাৰে ধুনীয়াকে আচলতে বিহু নাচিব লাগিব খালি দেই একদম হেমেকি আছে কি হৈছে বৰ হেমেকি আছে যে কথাটো কি হৈছে মই তালে গৈ নাচিব লাগিব নেকি যদি লাগে মই তেতিয়া নাচিবলৈ সাজু আছো ঠিক আছে আকৌ আৰম্ভ কৰিছো হে ব্ৰহ্মপুত্ৰ বাহিনী
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ নাজানো কিমানখিনি আপোনালোকক কামত দিব পাৰিছোঁ আৰু চেষ্টা কৰিছোঁ মই পুনৰবাৰ ছায়ানিকা সভাপণ্ডিতে ছায়ানিকাৰ চাকনৈয়াৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে মই সকলোকে চিনাকি কৰি দিবলৈ লৈছোঁ অকণমান সকলোৱে আগলৈ আহিলে ভাল হ'ব আপুনি তাৰপৰা খুলি দিয়ক মই জ্যেষ্ঠতাৰ ফালৰ পৰা চিনাকি কৰি দিছোঁ মানে ছয়নিকাৰ চাকনৈ অকল ছয়নিকাৰ নহয় কাৰণ এই লোকবাদ্যৰ শিল্পীসকল নহ'লে ছয়নিকাৰ চাকনৈ হ'ব নোৱাৰে যিহেতু লোকগীত আৰু লোকবাদ্যসমূহক প্ৰাধান্য দিয়া হৈছে মই জ্যেষ্ঠতাৰ ফালৰ পৰা মই চিনাকি কৰি দিবলৈ লৈছোঁ দেৰগাঁৱৰ দিলীপ ছাৰৰ কাৰণে এটা সৰুকৈ হাত চাপৰি বজাই দিলে ভাল লাগিব বহুত বহুত ধন্যবাদ দিলীপ ছাৰে লোকবাদ্য বজায় আনন্দ লহৰী বজায় আপোনাৰ দুতাৰা বজায় একতাৰা বজায় সকলো ধৰণৰ বাদ্য তেখেতে বজাব জানে দিলীপ ছাৰ এখনি সময়ত মৰম যাচিবলৈ আহিছে খুব ভাল লাগিছে আচলতে ধেমাজিবাসীৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ম ইমান সুন্দৰকৈ আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ দিলীপ ছাৰ
তাৰপিছতে জ্যেষ্ঠতাৰ ভিত্তিত ডেৰগাঁৱৰে ছাৰ আছে প্ৰদীপ ছাৰ, অৰূপ বৰা ছাৰ, তেখেতে খুব সুন্দৰ বজায়, তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰপিছতে বুবুদা লেডাৰিষ্ট হয়, বোকাখাটত ঘৰ, তেখেতে খুব সুন্দৰ সকলো ধৰণৰ চামৰাৰ যিবিলাক ইনষ্ট্ৰুমেণ্ট থাকে তেখেতে বজায় আৰু চয়নিকাৰ চাকৰাৰ প্ৰতি তেখেতৰ অৱদান বহুত বেছি, সেইকাৰণে মই তেখেতকো ধন্যবাদ জ্ঞাপন কৰিব তাৰপিছতে দেৱজিতক আজি ইয়াত বিহু কলি এটা হ'ব পাৰে নে আপোনাৰ? ভাল লাগিছে, ভাল লাগিছে। বিশ্বনাথ চাৰিআলিত আৰু মোৰ কিছুমানে গুমগুমনি মাঘৰ বিহু ভোগালী দেহাই ঢেকি গুমগুমনি দেহাই চাৰিওফালে আনন্দ ৰোল। হ'ব নে? খাই লওঁ। বুলি কুন্দুচিয়া পিঠা কুন্দুচিয়া পিঠা কুমালৈ লুকুৱাই থলো, তুমিও নাহিলা মৰমুৱে, এৰিলা মৰমুৱে, এৰিলা কাউৰী কুকুৰক, কাউৰী কুকুৰক। দেখিছে একদম মোমনদা আছে পুৰা গাহৰি মাংস খাই কেনেকুৱা লাগিছে? আৰু আপুনি শুনিছে মোমনদাৰ বিষয়ে খুব সুন্দৰ বজায়, পুৰা গাহৰি মাংস খাই কেনেকুৱা খুব সুন্দৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়াহে অসমীয়া লাগিছে। আৰু ধেমাজিবাসীলে আমাৰ তৰফৰ পৰা বহুত 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 ধন্যবাদ, আপোনালোকে ইমানখিনি সময় আমাৰ অনুষ্ঠানটো উপভোগ কৰিলে। আচলতে আমাৰ গানটো আৰম্ভহে হৈছে আৰু বহুত আশা কৰিছোঁ যিবিলাকক এনেদৰেই লোকবাদ্য লোকগীতসমূহক যাতে জীয়াই ৰখাৰ কানিকা গধূলি তুমি ঢোল বাজিলা, তুমি ঢোল বাজিলা, কানিকা গধূলি তুমি ঢোল বজাইছিলা, তুমি ঢোল বজাইছিলা, বেয়া লাগে কবলৈ জুতি জুতি বিহু নাম, জুতি জুতি বিহু নাম গায়। কিছু মজুৰি আৰম্ভ কৰা সাংস্কৃতিক অনুষ্ঠান সকলোকে কৰাৰ পিছলৈ আমি লগতে সহায়িকা হোৱাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ পূৰ্বে থাকি যোৱা সম্বৰ্ধনা অনুষ্ঠান আমি পুনৰ আৰম্ভ কৰিছোঁ। আমাৰ উপস্থিত হৈছে ধেমাজিৰ সন্তান কৃষ্ণ ব্যৱসায়ী প্ৰদীপ কোচ ডাঙৰীয়া, আমি তেখেতক আমাৰ কাৰ্যকৰী সভাপতি জিতু শইকীয়াক বিহু উলহ জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা কৃষ্ণ বৰদলৈ, আমি কৃষ্ণ বৰদলৈকো বিহু উলহ জনাবলৈ অনুৰোধ জনাইছোঁ। আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে তেওঁ। লাগিব ন নহ'লে নাম নাগাম আকৌ ষ্টিকাৰ কিন্তু আমাক জমা দিব লাগিব দেই। ষ্টিকাৰটো আমাক দিব লাগিব, নাম গাবলৈ লাও আনিব লাগিব। আমাৰ আমি পোৱা পিঠা বসন্ত উৎপাদন ক'ত আছে তেখেতে আহিব লাগে, তেখেতক আমি সম্বোধন জনাম।